কোকৰাঝাৰৰ পৰা আহি আছিলোঁ মোৰ সমষ্টিলৈ যাবৰ কাৰণে। তাৰপিছত আহি আমাৰ তেল অলপ কম হোৱাৰ কাৰণে আমি মোৰ যিটো গাড়ী ফৰ্চুনাৰ আৰু দুটা বলেৰো মোৰ মানে এস্কৰ্টৰ যিটো গাড়ী আমি তেল ভৰালোঁ। তেল ভৰোৱাৰ লগে লগে ফৰ্চুনাৰৰ এটা ছিগনেল আহিছে আৰু আৱাজ আহিছে, পিকৈ আৱাজ আহি আছে। তাৰপিছত তেল ভৰা হৈ গ'ল। তিনিখন গাড়ীত আমি ভৰ্তিকৈ মানে তেল ভৰালোঁ তিনিখন গাড়ীতে, আৰু এটা আছিল ডিজেল ভৰাইছিলে এখন গাড়ী, আমি চাৰিখন আছিলে। মানে পেট্ৰলটো একো হোৱা নাই, যিখিনি ডিজেল গাড়ী তিনিখন আছিলে। মোৰ এই ফৰ্চুনাৰ গাড়ীটো এতিয়া ষ্টাৰ্ট নহয়, ইয়াতে ডিপুতে আছে। তাৰপিছত জিপচিখন মানে বলেৰো দুখন গাড়ীখন লৈ গৈছিলোঁ, পিক আপ নলয়। এতিয়া তিনিখন গাড়ী বেয়া হ'ল, তেলত পানী আছে। আমি ডিলাৰক সুধিলোঁ, এনে ছিগনেল আহিছে আৰু আৱাজ আহিছে। তেখেতসকলে কৈছে ফিল্টাৰত পানী জমা হৈছে, মানে তেলটো বেয়া আছিলে, পানী আছে, এই ধৰণৰ কথা। গতিকে তাৰপিছত ঠিকেই আছে, আমি কোকৰাঝাৰৰ পৰা আমি পূৰা আহি আছোঁ, একো কমপ্লেইন নাই। তিনিখন গাড়ী একে জেগাতে এতিয়া বেয়া হৈছে, আপোনালোকে চলাই চাব পাৰে। তেল ভৰোৱাৰ পিছতে বিকল হৈ গ'ল তিনিখন গাড়ী। এইটো মানে চিমিলা আমাৰ বাক্সাৰে হয়, চিমলাগুৰি ইণ্ডিয়ান অইল আৰু আছাম অইল টাইপ আছে, এওঁলোকৰ লগো এইটোৱে আছে। গতিকে এওঁলোকে কৈছে তেলটো যোৱা ৰাতি আনিছিল বোলে। আমি কৈছোঁ মানে যে কোম্পানীবিলাকতো তেলহে পঠায় ডিলাৰবিলাকক, এওঁলোকেতো মানে বেয়া তেল নপঠায়। এওঁলোকে ইয়াত আহি পেলাই মিক্স কৰিছে, এইটো আমি ভাবিছোঁ। ইয়াৰ ব্যৱস্থা মই ৰাইজক অনুৰোধ কৰিছোঁ, এই ইণ্ডিয়ান অইল আছাম অইল চিমলাগুৰিত তেল ভৰাব নালাগে।